মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকৰ অসমীয়া পাঠ্যক্ৰমৰ আমাৰ দেশ কবিতাটোৰ আজি চমুকৈ আলোচনা কৰিম। কবিতাটোৰ মাধ্যমেৰে কবিয়ে কি উপস্থাপন কৰিছে আমি সেই সম্পৰ্কে আলোচনা কৰিম। আমাৰ দেশৰ মুকুট মূৰৰ হিমালয় গিৰিৰাজ, 6 ঋতু আহি আলফুল কৰি পিন্ধাই অপূৰ্ব সাজ। অৰ্থাৎ আমাৰ দেশৰ অসম দেশখনৰ উচ্চ শিখৰত মূৰৰ মুকুট বুলি কৈছে হিমালয় পৰ্বতৰাজ অৱস্থিত। 6 ঋতু আহি 6টা ঋতু আমি অসমত বিশেষকৈ অসমৰ ভৌগোলিক অৱস্থানৰ লগত খাপ খুৱাই এই 6টা ভাগত ভাগ কৰা হৈছে: বসন্ত, গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত আৰু শীতকাল। আৰু প্ৰতিটো ঋতুৱে অসমখনক খুব সুন্দৰকৈ সজাই পৰাই তোলে। যিদৰে বসন্তত কুঁহিপাত প্ৰতিজোপা গছত নানা ৰঙী ফুলেৰে জাতিষ্কাৰ হৈ পৰে। বৰ্ষা অহাৰ লগে লগে আমাৰ অসমৰ কৃষিজীৱী ৰাইজে খেতি পথাৰত মনোযোগ দিয়ে। তাৰ পৰৱৰ্তী সময়ত শৰৎকাল অহাৰ লগে লগে উৎসৱ পাৰ্বণেৰে অসমখনত খুব ধুনীয়া এটা পৰিৱেশ সৃষ্টি হয়। হেমন্ত অহাৰ লগে লগে আমাৰ কৃষিজীৱীসকলে আকৌ আঘোণ মাহৰ সেই পকা ধান চপোৱাত লাগে। আৰু শীতকালত আমাৰ মাঘৰ বিহু উদযাপন কৰা হয়। তাৰ লগে লগে শীতৰ সেই আমেজখিনি সদায় সুকীয়া। আৰু এই ঋতুখিনিয়ে কিন্তু আমাৰ প্ৰকৃতিখনক আৰু অসমখনক খুব ধুনীয়াকৈ সজাই তোলে। পাতকাই মেলে কলা চুলি তাৰি অৰুণ উদয় তাত। আৰু যি অসমৰ পাতকাই পৰ্বত আছে, সেই পাতকাই পৰ্বতৰ পৰাই সূৰ্যৰ যি সূৰ্যোদয়ৰ সময়, অৰুণ উদয় অৰ্থাৎ সূৰ্যোদয়ৰ যিখিনি সময়, সেই সময়খিনিৰ কথা কবিয়ে বৰ্ণনা দিছে। লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত। আৰু কৈছে যে লুইত মানে ইয়াতে আমাৰ অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰৰ কথা কোৱা হৈছে। ব্ৰহ্মপুত্ৰকে লুইত বুলি জনা যায়, বৰ লুইত বুলি জনা যায়। আৰু লুইতে চৰণ দুখনি, অসমী আইৰ চৰণ পখালি, যিহেতু ব্ৰহ্মপুত্ৰখন অসমৰ ঠিক মাজেৰে বৈ গৈছে, সেই মাজেৰে বৈ যোৱা দৃশ্যাংশক ৰিহাৰ লগত তুলনা কৰিছে। যিদৰে গাত আমি পৰিধান কৰোঁ চাদৰখন, ঠিক তেনেকুৱাকৈ অসমখনৰ মাজেৰে ব্ৰহ্মপুত্ৰখনে যেন এখন ৰিহাৰ দৰে মেৰিয়াই আছে। শুকুলা পাতৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ, কুলু কুলু কৰি আহে জান জুৰি লৈ হাতে খৰিহাৰ। অৰ্থাৎ সেই ৰিহাখনৰ ৰংটো শুকুলা পাতৰ বুলি কৈছে। যিদৰে আমাৰ পাতৰ সাজৰ ৰং থাকে, সেই শুকুলা পাতৰ দৰে ৰিহা মেখেলাই অসমীয়াই খুব ধুনীয়াকৈ সজ্জিত কৰি তোলে। তাৰ লগে লগে অসমৰ বিভিন্ন উপনৈ আছে, নৈ আছে, জান জুৰি আছে, এই সকলোবোৰে যি শব্দৰ সমাহাৰ কৰে, সেইবোৰে যেন ডিঙিত পিন্ধা এক সাতসৰীৰ হাৰৰ লগত কবিয়ে তুলনা কৰিছে। শোভিছে বুকুত খাচীয়া পৰ্বত, বৈছে অমৃত ধাৰা, আৰু কটগিৰি আছে শোভা কৰি আচলত নাচে তৰা। অৰ্থাৎ এই পাতকাই হিমালয়ৰ নিচিনাকৈ খাচীয়া পৰ্বত আছে অসমৰ বুকুত, আৰু এইবোৰে যেন এক অমৃতৰ ধাৰা বোৱাইছে। আৰু এইসমূহৰ দ্বাৰা আমাৰ অসমী আই প্ৰকৃতিৰ ভৌগোলিক সৌন্দৰ্য আৰু অধিক ৰঙে চৰাইছে। আমাৰ দেশৰ ৰূপ মনোহৰ তাৰ যে উপমা নাই, অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহীয়াই। অৰ্থাৎ আমাৰ দেশখনৰ অসমখনৰ ৰূপ মনোহৰ অতি সুন্দৰ, অতি সৌন্দৰ্যৰে ভৰা, তাক কাৰো লগত তুলনা কৰিব নোৱাৰি। অসমা সুষমা মণি মনোৰমা অৰ্থাৎ বিভিন্নজন ঋষি মুনিয়ে আমাৰ অসমখনৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনা কৰি থৈ গৈছে। আমি শংকৰদেৱ মাধৱদেৱৰ দ্বাৰা ৰচিত সেই মূল্যৱান গ্ৰন্থসমূহতো ইয়াৰ আমি বৰ্ণনা পাইছোঁ। ভট্টদেৱৰ বা ৰামায়ণৰ মাধৱ কুণ্ডলী, তাতো আমি বিভিন্ন বৰ্ণনা পাইছোঁ। গতিকে আমাৰ অসমখন এগৰাকী চেনেহী আই। নানা গুণগান সুমধুৰ নাম পুৰাণত ভাৰতত। অৰ্থাৎ অসমৰ বিভিন্ন ৰূপ বৰ্ণনা পৌৰাণিক পুৰাণ, মহাভাৰত, বেদ আদিতো উল্লেখ আছে বুলি কৈছে। দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত। আৰু দেৱতাৰ একমাত্ৰ ভূমি বুলি আমাৰ দেশখন কিন্তু সকলোতে জিলিকি আছে। শুদ্ধ মনে চিত্তে ৰূপে ৰসে গীতে ধনে ধানে পুষ্পে ভৰা, স্বৰ্গতো অধিক আমাৰ দেশেই সৃষ্টি পাতনিৰে পৰা। আৰু অৰ্থাৎ কবিয়ে বৰ্ণনা কৰিছে অসম দেশখনৰ ৰূপ, ৰস, গীত, মাত, শস্য, ফুল সকলোতেই জাতিস্মৰ, মনোৰমা আৰু স্বৰ্গতকৈও ধুনীয়া বুলি আমাৰ দেশৰ কথা, আমাৰ মাতৃভূমিৰ কথা তেওঁ বৰ্ণনা কৰিছে। নুগুছে হেঁপাহ চাওঁ চকু ভৰি, ভুৱন মোহিনী বেশ, অসম অসম সোণৰ অসম জননী আমাৰ দেশ। আৰু কৈছে যে নিজৰ মাতৃভূমিক বাৰে বাৰে চায়ো হেঁপাহ নপলায়, ইমানেই সুন্দৰ ভুৱন মোহিনী বেশ, যাৰ ৰূপৰ কাৰো লগত তুলনা কৰিব নোৱাৰি, বৰ্ণনা কৰিব নোৱাৰি, বৰ্ণনাৰ অতীত। আৰু আমাৰ অসমখনক সোণৰ অসম বুলি কৈছে, জননী আমাৰ দেশ। যিখন দেশত আমি জন্মগ্ৰহণ কৰিছোঁ সেইখনেই হৈছে আমাৰ জন্মভূমি। যিদৰে নিজৰ মাতৃক আমি প্ৰথম আৰু শ্ৰেষ্ঠ হিচাপে
মানো ঠিক তেনেকৈ আমাৰ জন্মভূমিকো আমি ৰীণা দিঠাই শ্ৰেষ্ঠ হিচাপে আৰু আকলোৱাভাৱে ল'ব লাগিব চেনেহিয়াই এই কবিতাটোত কবিয়ে এইদৰেই বৰ্ণনা কৰিছে প্ৰান্তত আমি ক'ব পাৰোঁ আমাৰ দেশ কবিতাটোত অতুল চন্দ্ৰ হাজৰিকাই মাতৃভূমিৰ প্ৰতি দেশ শাসনৰ প্ৰতি আমি সকলোৱে যে মৰম আকলোৱা হ'ব লাগে এই কথা সুন্দৰকৈ প্ৰকাশ কৰিছে